বহুদিনে হ'ল। পিছে আপোনাৰ ঘৰ ক'ত? সেই যে নদীৰ পাৰৰ আহঁতজোপা দেখিছা, তাতেই মোৰ ঘৰ। নদীখন পাৰ হ'বলৈ প্ৰায় 2 কুৰিমান সময় লাগে। কেতিয়াবা কোনেও নজনাকৈ এভুমুকি মাৰিবাচোন, মনৰ কথা পাতিম। আপুনি কি তাত অকলে থাকে? অকলে অকলে বৰ নীৰৱে থাকোঁ জানা। কেতিয়াবা হৃদয়ৰ গোপন কথাবোৰ খুলি ক'বলৈ তোমাৰ দৰে কাৰোবাৰ প্ৰয়োজন। ব'লা। শুনাচোন, পিছে তুমি ক'ত থাকা? ময়ো অকলে থাকোঁ। তোমাৰ কাৰণে আজিও বস্তু এটা আনিছোঁ। মই দিয়া বস্তুবোৰ কিন্তু সযতনে ৰাখিবা। চাওকচোন, মোৰ টুকুৰিটোতে আছে। সদায় মই সযতনে ৰাখিম। ব'লক। ব'লা। পৰহিলৈ আমাৰ ঘৰত পূজা এভাগ পাতিছোঁ, পাৰিলে আহিব। ঠিক আছে যাম দিয়া। পিছে তুমি কাক পূজা কৰা? কি যে কথা কয়, নেদেখা জনক। তুমি ইয়াত কি কৰি আছা? আজি পূজা আছে যে, গা ধুই আছোঁ। পূজা? পূজালে বুলি মই বস্তু এটা লৈ আহিছোঁ।